হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় সকলোৰে ভাল। আজিৰ ভিডিঅ'টো একাপ লাল চাহৰ পৰাই আৰম্ভ কৰিছোঁ। বিচনাখন অলপ ঠিক কৰি লওঁ। বিচনাখন মানে এখন শোৱা বিচনা নহয়, শোৱা বিচনা ছাইডত আছে। এখন কেতিয়াবা ধৰক লাগতিয়াল যিবিলাক সদায় ইউজ কৰি থকা কাপোৰ কানি, ধৰক ব্লেংকেট হওক, গাৰু হওক, বেড কভাৰ হওক, আঁঠুৱা হওক, ইয়াতে থোৱা হয় জাপি ধুনীয়াকৈ। বেলেগ টেবুল চেবুল ইউজ নকৰোঁ মই, এই বিচনাখনতে থওঁ। যিহেতু বিচনাখন খালী আছে, শুবলগীয়া কোনো মানুহ চানুহ নাই ইয়াত, সেইটো কাৰণে মই ইয়াতে বস্তু কাপোৰ কানিবিলাক ইয়াত থওঁ। আৰু হাজবেণ্ডৰ কাপোৰ ইয়াত থোৱা হয়, কাৰণ হাজবেণ্ডে গা ধুই আহি সহজতে যাতে পায়। মই কাপোৰ আলনাত মানে ব্যৱহাৰ নকৰাবোৰহে থওঁ, সদায় ব্যৱহাৰ কৰি থকাবোৰ মই ইয়াতে ধুনীয়াকৈ জাপি কুচি উলিয়াই থওঁ এযোৰকে সদায়। আৰু যদি আলনাত থওঁ আলনা কাপোৰবোৰ সদায় মানে দিনটো দুবাৰ তিনিবাৰমান সামৰিব লাগে, মানে ইমানে বেয়া কৰে কাপোৰ কানি উলিয়াই মেলি। এটা কাপোৰ বিচাৰি মেলি গোটেই আলনাখনৰ কাপোৰ সোপা বেয়া কৰে মানে। সেইটো কাৰণতেও কাপোৰ সোপা মই বাহিৰতে ধুনীয়াকৈ মানে এযোৰকে উলিয়াই মেলি থওঁ, যাতে সহজতে গা ধুই আহি পায়। আৰু আপোনালোকে ভাবিছে চাগে ইমান কাপোৰ ইয়াত থৈছে। এতিয়া বিচনা পাৰি অকণমান ওলাই আহিছোঁ মানে আমাৰ ওচৰতে এখন দিখৌ নদী আছে। দিখৌতে হাজবেণ্ড আহিছে গা ধুবলৈ হ'বলা, তাকে আহিছোঁ আমি। এইফালে আমাৰ খুৰীয়ে কাম লাগি আছে ৰাতিপুৱাই ৰাতিপুৱাই, খুৰীয়ে আদায়। মই ব্লগ বনাইছোঁ নহয়, ব্লগ বনাইছোঁ। এয়া এতিয়া আহিছোঁ দিখৌ নদীলৈ। আপোনালোকে ভাবিছে চাগে আগৰ ভিডিঅ'টোত কেমেৰাটো অকণমান হেৰি আছিলে, এতিয়া ইমান ধুনীয়া ধুনীয়া লাগিছে, চাফা চাফা লাগিছে। নিশ্চয় কিবা এটা কাৰণ আছে হয়, কাৰণ মই হাজবেণ্ডৰ মোবাইলত বনাইছোঁ। এতিয়া ঘৰত আছে কাৰণে তেওঁ কামলৈ গ'লে মোৰ মোবাইলত বনোৱা হয় যে, সেইটো কাৰণে মানে কেমেৰাটো অলপ বেয়া দেখে। মানে মানুহজন গা ধুবলৈ আহিছে। নদীত গা ধুই বহুত ভাল লাগে, হয় নাই? ঠাণ্ডা লাগিছে। নদীত বতাহ মাৰি থাকে ইয়াত, সেইটো কাৰণে গছ গছনিবিলাক আছে যে। ঘৰটো ভাল। ব'লা নহ'লে ঘৰলৈ। এইফালে আমাৰ নদীখন এখন দিখৌ নদী হয়। হা কি কৈছে? অঁ ব'লা নহ'লে। এইফালে এতিয়া নৈৰ পৰা আহি আছোঁ ঘৰলৈ আমাৰ প্ৰভু ঈশ্বৰৰ লগত। আজি মোবাইলটো দি থৈ যাবা দেই। হা? 3 তাৰিখৰ পিছতহে ল'বা। 3 তাৰিখৰ পিছত কেলৈ? 3 তাৰিখৰ পিছতহে ৰিচাৰ্জ দে। মোৰ কেমেৰাটো বেয়া, সেইটো কাৰণে আকৌ। এতিয়া কি ধুনীয়া লাগিছে চোৱা, এতিয়া কি ধুনীয়া লাগিছে। এইফালে এতিয়া মই ঘৰ পালোহি ধুনীয়াকৈ। ঘৰ পালোহি, ঘৰ কাম বনো কৰি হ'ল, মানুহজনো কাম গ'ল, কাপোৰ চাপোৰ ধুই মেলি এতিয়া অকণমান আজৰি পাইছোঁ। সেইটো কাৰণে আকৌ মোবাইলটো হাতত তুলি লৈছোঁ ভিডিঅ' বনাবলৈ। আৰু শেষলৈকে চাই থাকক মই কি দেখাওঁ ভিডিঅ'টোত। ভিডিঅ' বনাম কৰোঁতে এতিয়া ৰাতিয়ে হৈ গ'ল। দিনত বনাবলৈ টাইম নাপালোঁ, কাম এটা মানে বিজি হৈ আছিলোঁ। আৰু মোবাইলটো চাৰ্জ নাছিলে, কাৰেণ্টো নাছিলে, সেইটো কাৰণে এতিয়া মোবাইলটো চাৰ্জ দি অলপ সময় উলিয়াই মোবাইলটো চুবলৈ পাইছোঁ মানে এতিয়াও ভাত বনাই আছোঁ। ভাত বনোৱাৰ পিছত আকৌ লগ পাই আছোঁ আপোনালোকক। এতিয়া ধুনীয়াকৈ ভাত পানী বনাই মেলি মাহঁতক বাঢ়ি মেলি দি থৈ আহিছোঁ। আৰু মোৰ ভাতখিনি ৰুমলৈ লৈ আহিছোঁ, কাৰণ মোৰ কেঁচুৱা আছে দুমহীয়া। কেঁচুৱাটিৰ কাৰণে মই ৰুমতে খাবলগীয়া হয় ভাতটো, কাৰণ কেঁচুৱাটি অকলেতো এৰি থৈ খাব নোৱাৰোঁ ন। আৰু হাজবেণ্ডলৈ বাঢ়ি থৈ আহিছোঁ, তেওঁ এতিয়ালৈকে আহি পোৱাহি নাই। মোৰ ভাতকেইটা ঠাণ্ডা হৈ যাবৰ কাৰণে মই খাই দিছোঁ মাহঁতৰ লগতে। তেওঁ আহি খাই থাকিব, কাৰণ ল'ৰাটো উঠিলে পিছত মই খাব নোৱাৰিম। সেইটোৰ কাৰণে আজি তৰকাৰী এইফালে জাতিলাও, আলু, দালি
আৰু সৰু মাছ এনেকৈ ধুনীয়াকৈ দিয়া হৈছে। এইফালে ভাত পানী খাই গৈ ল'লোঁ। মাহঁতেও শুলেগৈ। মানুহজন এতিয়ালৈকে পোৱাহি নাই। তেওঁ 9টামান বজাত পাবহি। এতিয়া 9টা বাজিলে, এতিয়া পাবহি হৈছে। তেওঁক ফোন কৰিছিলোঁ। আজি ব্লগটো ইমানতে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি কিবা এটা ভুল হৈছে ন, আপোনালোকে শুধৰাই দিব। মই তাতো বেয়া নাপাওঁ। আজিলৈ ইমানতে। বাই বাই।